Hello friends, মই আপোনালোকৰ সৈতে বিকি কৰ্মকাৰ সাবিত্ৰী জুৱেলাৰ্ছৰ পৰা মৰিগাঁও। আজি আমি ভিডিঅ'টোত লৈ আহিছো বহুত ধুনীয়া আপোনাৰ উলমা ফুলিৰ কালেকশ্যন। ইয়াত আপোনাৰ প্ৰাইস আৰু অফাৰ প্ৰাইস দুইটাই থাকিব। এতিয়া আপুনি চাই আছে ফুলিযোৰ আহিব আপোনাৰ 4.8 গ্ৰাম। ইয়াৰ প্ৰাইস আহি আছে 28500 বাট অফাৰ প্ৰাইসত আহিব আপোনাৰ 26600। ডিজাইনটো আপোনাৰ খুবেই ধুনীয়া হয়। আপোনাৰ নেক্সট ডিজাইন আহি আছে এটো আপোনাৰ 3 গ্ৰাম। Only 3 গ্ৰামৰ লাইট ওয়েটৰ উলমা ফুলি হয় আপোনাৰ দেখিব খুবেই ধুনীয়া হ'ব। ইয়াৰ অফাৰ প্ৰাইসটো আহি আছে 17499। নেক্সট ডিজাইনটো আহি আছে আপোনাৰ 5.37 গ্ৰাম। এই অলপ আপোনাৰ ওয়েটটো হেভি আছে দেখিব খুবেই ধুনীয়া লাগিব। ইয়াৰ অফাৰ প্ৰাইসটো আছে 29999। এই ডিজাইনটো আহি আছে আপোনাৰ 3.8 গ্ৰামৰ। ইয়াৰ আপোনাৰ প্ৰাইস আহি আছে 24300 বাট অফাৰ প্ৰাইসত আহিব আপোনাৰ 21999। এই ডিজাইনটো আহি আছে আপোনাৰ 3.5 গ্ৰামৰ। ওয়েটটো আপোনাৰ লাইট ওয়েটতে আছে আপোনাৰ প্ৰাইস আহিব 20200 অনলি। খুবেই কম দামত আহি আছে আপোনাৰ ডিজাইনবোৰ। এই ডিজাইনটো আপোনাৰ আহি আছে 3.7 গ্ৰামৰ ভিতৰত আপোনাৰ ইয়াৰ প্ৰাইস আহিব 23500 বাট অফাৰ প্ৰাইসত ডিসকাউন্ট আহি আছে 21300 অনলি। এই ডিজাইনটো আপোনাৰ খুবেই ধুনীয়া মাজত আপোনাৰ ফ্লোৱাৰ থকা ডিজাইন। ইয়াৰ দাম আহি আছে 26500। স্ক্ৰিনত আপুনি সাইডৰ প্ৰাইসবোৰ সবই পাই আছে। সকলোবোৰ প্ৰাইস আপোনাৰ এক্সক্লুডিং জিএসটি হয় আপোনাৰ। ইয়াৰ অফাৰ প্ৰাইসৰটো মানে লাষ্ট প্ৰাইস মানে ধৰক ফিক্স প্ৰাইস নিচিনা হৈ আছে ইয়াত। আপোনাৰ অফাৰ প্ৰাইসটো আপোনাৰ লিমিটেড টাইমৰ কাৰণে থাকিব। ধৰক আপোনাৰ দুৰ্গা পূজা সেলিব্ৰেশনৰ কাৰণে মানে দুৰ্গা পূজাৰ কাৰণে একচুয়ালি ডিসকাউন্টবোৰ দিয়া হৈছে অফাৰ প্ৰাইসবোৰ। তাৰ পিছত আপোনাৰ ৰেটবোৰ বাঢ়ি যাব। আৰু নেক্সট আপোনাৰ কি হয় গোল্ড ৰেটৰ ওপৰত ডিপেন্ড কৰিও আপোনাৰ প্ৰাইসটো আহি আছে। তো আপোনাৰ এক্সাক্ট এটো প্ৰাইস বুলি ধৰি ৰাখিব নোৱাৰে আপুনি বিকজ গোল্ড ৰেট আপ ডাউন হলে আকৌ প্ৰাইসটো আপোনাৰ চেঞ্জ হ'বই পাৰে। তো আপুনি এতিয়া চাই থকা ফুলিযোৰ আহি আছে আপোনাৰ 2.99 গ্ৰামৰ। ইয়াৰ প্ৰাইস আহিব আপোনাৰ 17299। তো আপুনি প্ৰতিটো ডিজাইনৰ তলতে যেটো ভিডিঅ'ত দিয়া হৈছে অফাৰ প্ৰাইসৰ তলৰ প্ৰাইসটো হেতুহে একচুয়াল প্ৰাইস। একচুয়ালি ডিসকাউন্ট হয় মানে লাষ্ট যেটো আপুনি পে কৰিবলগীয়া তাকো আপোনাৰ এক্সক্লুডিং জিএসটি। তো আপোনাৰ ডিজাইনবোৰ খুবেই ধুনীয়া মানে প্ৰতিটো ডিজাইনে আপোনাৰ আধুনিক ডিজাইন মানে একদম পুৰা নিউ কালেকশনৰ। আপুনি নিজে চয়েস কৰি ল'ব পাৰে ইয়াৰ পৰা আপোনাক কোনটো সুইটেবল হয়। আৰু আপোনাৰ ইয়াৰ লগত চাই আছে যে প্ৰতিটো g.wt তো মানে কি গোল্ড ওয়েটটো দিয়া হৈ আছে আপোনাৰ 5.3 গ্ৰামৰ। আৰু অফাৰ প্ৰাইসৰ তলত যেটো লিখা আছে 29000 সামথিং হেতু হৈছে আপোনাৰ প্ৰাইসবোৰ। প্ৰতিটো ফুলিৰ প্ৰাইস ডিফাৰেন্ট আছে। আৰু আপোনাৰ ডিজাইনবোৰ খুবেই ধুনীয়া হৈ আছে। আপুনি প্ৰতিটো ডিজাইনই আপোনাৰ এটা নতুন লুকত আছে। তো আপুনি নিজৰ পছন্দত আপুনি পছন্দ কৰি ল'ব পাৰে। আপোনাৰ প্ৰতিটো ফুলিৰে আপোনাৰ প্ৰাইস আৰু ৰেট মানে ওয়েটটো দিয়া হৈ আছে ভিডিঅ'ত। আপুনি নেক্সট যেটো ডিজাইন চাব গৈ আছে হেতুৰ ওয়েট আহি আছে আপোনাৰ 4.23 গ্ৰাম। ইয়াৰ দাম আহি আছে 26500 বাট আপোনাৰ অফাৰ প্ৰাইসত আহি আছে 24199। ভিডিঅ'টোত দেখুৱা ফুলি কেজুৰ যদি আপোনাৰ পছন্দ হৈছে তেন্তে আপুনি মোক কল কৰিব পাৰে 9577204165 নম্বৰত। আৰু আপোনাৰ যদি কিবা গহনা বনাম বুলি ভাবি আছে সোণৰ হলমাৰ্কযুক্ত গহনা তেন্তে আপুনি মোৰ লগত ডিসকাস কৰিব পাৰে ফোন কৰি 9577204165 নম্বৰত কন্টাক্ট কৰিব পাৰে। আৰু হোৱাটছএপত আপুনি ইনফৰমেশনবোৰ ল'ব পাৰে যে কিমান ওজনত কিটো বনালে আপোনাৰ বাজেটত আহিব। সেইবোৰ আপুনি সকলো আপুনি ইনফৰমেশন মোৰ ফোন নম্বৰত ফোন কৰিলে আপুনি পাই যাব। আৰু তদুপৰি আপোনাৰ নেক্সট যিবোৰ ডিজাইন আহি আছে এইবোৰ আপোনাৰ 4.8 গ্ৰামৰ 27299। আৰু আপোনাৰ গোল্ড ৰেট চেঞ্জ হলে আপোনাৰ ইয়াৰ প্ৰাইসবোৰো চেঞ্জ হ'ব পাৰে। তো আপোনাৰ ইয়াৰ যেটো প্ৰাইস লিখা আছে আপুনি একদম ফিক্স প্ৰাইস বুলি ধৰি নাৰাখক কিয় কাৰণে গোল্ড ৰেট যদি ডাউন হয় তেন্তে আপোনাৰ দামটো নিশ্চয় ডাউন হ'ব। আৰু আপোনাৰ গোল্ড প্ৰাইস যদি আপত যায় তেতিয়া নিশ্চয় আপ হ'ব। বৰ্তমান কিন্তু আপোনাৰ গোল্ড ৰেট ঠিকই আছে আপোনাৰ বৰ্তমান। আজি আপোনাৰ গোল্ড ৰেট হিচাপে আহি আছে ধৰক 50300 रुपीस আহি আছে পাৰ গ্ৰাম 22 ক্যাৰেটৰ। আৰু আপোনাৰ ইয়াত যিবোৰ প্ৰাইস দেখুৱা আছে গুটেকেটা এক্সক্লুডিং জিএসটি দেখুৱা হৈ আছে। তো আপুনি যেতিয়া আপুনি ক্ৰয় কৰিব ল'ব তেতিয়া আপোনাৰ জিএসটি এক্সট্ৰাকে আপোনাৰ এড হ'ব। তো সেইটো আপোনাক মই ভিডিঅ'ত জনাই দিছো। আৰু আপুনি যদি মোৰ লগত কন্টাক্ট কৰিব বিচাৰে তেন্তে আপুনি নিখণ্ডে আপুনি মোক কন্টাক্ট কৰিব পাৰে এই ফোন নম্বৰটোত। আৰু আপোনাৰ আমাৰ চেনেল আছে ফেসবুকত ফেসবুকৰ পেজ যেটা আছে আপুনি সেইটো আপুনি ফলো কৰি ল'ব পাৰে সাবিত্ৰী জুৱেলাৰ্ছৰ নামত। আৰু মোৰ ফোন নম্বৰটো হোৱাটছএপত আপুনি সেভ কৰি ল'ব পাৰে। তদুপৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব একদমেই নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং। হ্যাভ আ গুড